যিটো ল'ৰাই কোনো বেমাৰ হোৱা নোহোৱাকৈ বাংগালুৰুত মৰিবলগীয়া হৈছে, এইখিনি আমি কিন্তু মানি ল'ব পৰা নাই। পুনৰবাৰ অসম চৰকাৰক আমি অনুৰোধ জনাইছোঁ এইখিনি ডেড বডিৰ কাৰণে, আৰু যিকেইজন ল'ৰাই মৰিছিলে তেওঁলোকৰ উত্তৰ তথ্য বিচাৰি আৰু পুনৰ কেছখিনি কিবা কৰি পিনে আমাক জনালে ভাল হ'ব, কাৰণ আমি মানি ল'ব পৰা নাই। কাৰণ গেছ লিক হোৱাৰ পাছতো 2জন মানুহ মৰিব পাৰে। নমস্কাৰ, সকলোকে স্বাগতম জনালোঁ। বহুত দুখৰ কথা বা ক'ব লাগিব, আমাৰ 4জন বেংগলোৰত কাম কৰিবলৈ যোৱাক ৰুমত 4জনক একেলগে হত্যা কেনেকৈ কৰিলে আৰু কিহৰ কাৰণত কৰিলে, আমি বহুত বেয়া লাগিছোঁ। এইটো নিউজত দেখা পাওঁ, কিয়নো আমি জাষ্টিচ বিচাৰি আছোঁ। আমি জুবিন দাৰো জাষ্টিচ পোৱা নাই, এই 4জন ল'ৰাৰ জাষ্টিচ আমি পাম নেকি? ন্যায় পামনে? কোনো নাপাবই চাগে। আমি ভাবিছোঁ আমাৰ অসমৰ ল'ৰাজনক কিহৰ কাৰণে হত্যা কৰিছিল এইবিলাক বিচাৰ আমাক লাগিব, আৰু অতি সোনকালে ন্যায় লাগিব। এজন মাকৰ কাৰণে এটা ফেমিলিক বচাবলৈ কোম্পানীত আমি কাম কৰিবলৈ যাওঁ, এই টকা পাবলৈ, বা আমি ইমান কষ্ট কৰি ঘৰ বাৰী মা দেউতাক এৰি কোম্পানীলৈ বহুত দূৰত কাম কৰিবলৈ যাওঁ। ইয়াৰ পিছতো আমি নিজৰ জীৱনটো হেৰাই ল'ব লগা হ'লে, এইটো কথা আমি বহুত দুখৰ কথা। নিজৰ জীৱনটো আমি হেৰাই ল'ব লাগিলে আপোনালোকে ভাবি চোৱা, মানুহে মানুহক এনেকুৱা হত্যা কৰিব পাৰেনে? কিহৰ কাৰণে? আমি সকলোৱে এদিন নহয় এদিন মৰিয়ে যাব। সকলো পাথৰ জীৱন লৈ এই পৃথিৱীত অহা নাই। ইমান যে বেয়া, এই 4জনক একেলগে ৰুমত কেনেকৈ হত্যা কৰিলে? কিবা পান দি হত্যা কৰিলে না এই ল'ৰাজনক কেনেকৈ হত্যা কৰিলে? এইবিলাক নিউজত সকলোৱে কনফিউজ হৈ আছে। মই ক'ব বিচাৰিছোঁ যে অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে। আমি অসমৰ মানুহে বাহিৰৰ দেশৰ মানুহক একো নকৰে, আৰু আমাৰ অসমৰ মানুহে বাহিৰত কাম কৰিবলৈ গ'লে কাৰোবাক কিডনেপ কৰে, কাৰোবাক হত্যা কৰে, এইবিলাক আমি চাই থাকিব নোৱাৰিম। এইটো আজিৰ দিনৰ কথা নহয়, আগৰ পৰাই আমি গম পাওঁ কোম্পানীত যোৱা মানুহক এজন নহয় এজন হত্যা কৰিয়ে থাকে বাহিৰ দেশৰ মানুহে। ইমান বজ্জাত মানুহ বাহিৰ দেশৰ, অনলি বেংগলোৰ নহয়, ক'ৰবাত গুজৰাট, কলকাতা, মুম্বাই, আমাৰ অসমৰ মানুহে বাহিৰত কাম কৰিব যায়। কিয়নো ঘৰ বাৰী আমি চাব লাগিব, ল'ৰা মানুহ লাইফত কি কৰি খাম, নিজৰ ফেমিলি কেনেকৈ বাচাম, সেইকাৰণে বাহিৰত কাম কৰিবলৈ যাওঁ। আৰু জন্তুৰ দৰে আমি মাৰ খাব লাগিব, আমি মৃত্যু হ'বই লাগে। এইবিলাক বহুত দুখ লগা কথা। অতি সোনকালে আমাক ন্যায় লাগিব আৰু জাষ্টিচ লাগিব। তাৰ লগতে আমাৰ জুবিন দাৰো ন্যায় অতি সোনকালে লাগিব, মই অনুৰোধ কৰিছোঁ। এতিয়া নিউজত চাই লোৱা কি ক'লে, আৰু কেনেকৈ ঘৰৰ মানুহে কিমান যে দুখত আশা কৰিছিলে কোম্পানীৰ পৰা ঘৰত আহিব, অলপ টকা লৈ আহিব, ঘৰত অলপ হেল্প কৰিব, কিন্তু নোৱাৰিলে। এই 4জন ল'ৰাই ৰুমতে হত্যা হৈ থাকিলে। ঠিক আছে, আপোনালোকে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো, আৰু এটা ভালকৈ কমেণ্ট লিখি দিব, জাষ্টিচ লিখি দিব। ঠিক আছে, চাই লোৱা। যিটো ল'ৰাই কোনো বেমাৰ হোৱা নোহোৱাকৈ বাংগালুৰুত মৰিবলগীয়া হৈছে, এইখিনি আমি কিন্তু মানি ল'ব পৰা নাই। পুনৰবাৰ অসম চৰকাৰক আমি অনুৰোধ জনাইছোঁ এইখিনি ডেড বডিৰ কাৰণে, আৰু যিকেইজন ল'ৰাই মৰিছিলে তেওঁলোকৰ উত্তৰ তথ্য বিচাৰি আৰু পুনৰ কেছখিনি কিবা কৰি পিনে আমাক জনালে ভাল হ'ব, কাৰণ আমি মানি ল'ব পৰা নাই। কাৰণ গেছ লিক হোৱাৰ পাছতো 2জন মানুহ মৰিব পাৰে, কিন্তু 2জন মানুহে ভাত পানী বনাই আছিলে। গেছ লিক হোৱাৰ পাছত আপোনাৰ যোনটো ল'ৰাই 2জন ভাত বনাইছিলে, গেছ লিক হোৱাৰ পাছতো ব্ৰাছেই হ'ব লাগিছিলে, কিন্তু কেনেকৈ 4জন মানুহ মৰিব লাগিলে? এইখিনি আমি সম্পূৰ্ণ এইটো বিশ্বাস কৰিব পৰা নাই, আৰু গতিকে অসম চৰকাৰক বিনম্ৰ অনুৰোধ জনাইছোঁ, এই কেছটো লৈ তদন্ত কৰিব লাগে, আৰু লাগিলে আমি উচ্চ ন্যায়ালয়ত আমি যাম, আৰু উচ্চ ন্যায়ালয়ত আমি এইখিনি কেছ পুনৰবাৰ আমি তদন্ত কৰিবলৈ আমি আহ্বান জনালোঁ। 30 তাৰিখে আমাৰ খবৰ অনুযায়ী সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ আমি খবৰ পাইছোঁ, কিন্তু কালি আমি তাতে থকা আমাৰ TMPK লগতে বেংগালোৰ মিচিং ছ'চাইটি, তেওঁলোকৰ পৰা জনামতে তাতে যিখিনি ৰিপৰ্ট আহিছে, কোনো ধৰণৰ তেতিয়া তাত আপোনাৰ গেছ ব্লাষ্ট বা তেনেকৈ গেছৰ প্ৰব্লেম নাই, প্ৰথম কথা।
আৰু তাত যিখিনি ৰিপৰ্ট আহিছে আমাক জনোৱা মতে তাত কি হৈছে কেমিকেল ৰিয়েকশ্যন বুলি কৈছে। বৰ্তমান সম্পূৰ্ণ তথ্য এতিয়ালৈকে আমাৰ হাতত পোৱাগৈ নাই আৰু 10-15 দিনমান লাগিব। তাৰপাছত আমাক তেওঁলোকে বেংগালোৰ চৰকাৰে আমাক অসম চৰকাৰৰ যোগেদি আমাক দিবগৈ বুলি আমাক জনাইছে। আপোনালোকে এনে কি বুলি সন্দেহ কৰে? আমি এতিয়া চাওক, আমি সন্দেহ কৰা পৰিয়ালবৰ্গ হৈ আমি বিভিন্ন ধৰণৰ আমি সন্দেহ কৰিব পাৰোঁ, কিন্তু আমি সঁচা তথ্য যদি জানিবলৈ হ'লে তাত তথ্যখিনি আমি নোপোৱালৈকে আমি ক'ব এতিয়া নোৱাৰোঁ। কিন্তু এতিয়া আমাৰ মিচিং সমাজ যেনেকৈ আমাৰ ৰীতি নীতি থাকে সেইখিনি আমাৰ পৰম্পৰাগত লৈ আমি ইতিমধ্যে লৈ গৈছে। বেংগলোৰ, হায়দৰাবাদ, তামিলনাডু, দিল্লী, কৰ্ণাটকা বহুত জেগাত থাকে। সেই বাচ্চাবিলাকৰ কাৰণে কিবা এটা ব্যৱস্থা কৰক। চৰকাৰী চাকৰিৰ কাৰণে বহুত পোষ্ট খুলিছে জানিছোঁ, কিন্তু চব ল'ৰা ছোৱালীয়ে যে চোকা মগজৰ লৈ জন্ম হ'ব সেইটো নহয়। বহুত দুখীয়া মানুহৰ ল'ৰা ছোৱালীয়ে পেটৰ কাৰণে, মাক বাপেকৰ কাৰণে, নিজৰ তিৰি কাৰণে বাহিৰত গৈ কৰ্মসূত্ৰে বাহিৰত থাকিব লগা হৈছে। আজি তাহাঁতৰ গেছৰ কাৰণে মৰিলে নে কিহৰ কাৰণে মৰিলে আমিও নাজানো। আজি দুখীয়া মানুহৰ ল'ৰা ছোৱালীৰ কাৰণে আজি কোনো কেছ ফাদিল হৈ গ'ল, কেছৰ কোনো হেৰিয়ে নাই। সেইকাৰণে কৈছোঁ যাতে এনেকুৱা এটা হ'ব লাগে, আমাৰ তাতো ডাঙৰ ডাঙৰ কোম্পেনী হ'ব লাগে, যাতে অসমৰ ল'ৰা ছোৱালীবিলাকেও বাহিৰত আহি কাম নকৰে। কাৰণ বাহিৰৰ দেশবিলাক ভাল নহয়। বাহিৰত মাৰ্ডাৰ হৈ থাকে, কোনোবা পৰুৱা আমি মৰি থাকিলেও ইয়াত মানে মানুহে খবৰ নাপাব। কোনে আমাক ইয়াৰ পৰা লৈ যাব? আমি যদি কাম নকৰোঁ আমাক কোনে খানা দিব? সেইকাৰণে আমাৰ কাৰণে ব্যৱস্থা কৰিব লাগে। আমিও নিবনুৱা, আমাৰ দুখীয়া মানুহখিনিৰ কাৰণে কিবা এটা ভাবিব লাগে। সেইখিনি কাম কৰক। মিয়া মুছলিমৰ কামখিনি আপুনি কৰিয়ে আছে, আপুনি আছে কৰিবলৈ, সেইখিনি আপুনি কৰি থাকক। বাকীখিনি আমাৰ কাৰণে এটা ব্যৱস্থা কৰক। অকল ধনী মানুহখিনিয়ে সুশান্তিত খাই আছে, দুখীয়া মানুহখিনি দুখীয়া হৈয়ে মৰি গৈ আছে। আজি সেই 4টা ল'ৰা যে হেৰালে, 4টা ল'ৰা মৰি যোৱাৰ কাৰণে সেই ঘৰকেইখনত কিমান শোকৰ চাহ পৰি গৈছে। এটা ল'ৰাই আজি ঘৰখনত 5,000 হওক 10,000 হওক দিছিলে। আজি যদি আমাৰ সেনেকুৱা যদি অসমত যদি কৰ্মসংস্থাপন থাকিলে হয়, আজি বিদেশত আহিবলগীয়া হ'ল হয় নেকি? কেতিয়াও নহ'লে হয়। বাহিৰত থাকিবলৈ কাৰ ভাল লাগে? কাৰো ভাল নালাগে, কোনেও ভাল নাপায়। অসমখনৰ বাহিৰত থাকিবলৈ কোনেও ভাল নাপায়। ডাঙৰ ডাঙৰ কোম্পানী বনাওক। আমাৰ তাত কি 8 ঘণ্টা ডিউটি কৰি এতিয়া 8,000-7,000 টকা দৰমহা দিয়ে। সেইখিনি পইচা দি কেনেকৈ চলিব আজিকালিৰ দিনত? 8,000 টকা দি কিবা পায় নেকি? আজিকালি একোৱেই নাপায়। 500 টকা এটা নিলে বেগটো ভৰ্তি হৈ নাহে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি মুঠতে কোম্পানী খোলক, ভাল কোম্পানী খুলি ল'ৰাবিলাকে, নিবনুৱা ল'ৰাবিলাকে যাতে 15,000, 10,000, 12,000 টকাকৈ দৰমহা পায় তাৰ ব্যৱস্থা কৰক। কাৰো ঘৰৰ কোনোবা মাইকী বুকু উদং হৈছে, কাৰোবাৰ মাকৰ বুকু উদং হৈছে, আমিও একোজনী মাক। সেইকাৰণে আপোনাৰ ওচৰত সেইখিনিয়ে প্ৰাৰ্থনা কৰিছোঁ, যাতে কিবা এটা কৰ্ম ব্যৱস্থা ভালদৰে চিন্তা কৰক।